এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুট মানে চিন্তাত পৰে। পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। মন্ত্ৰী অশোক সিংগালে যোৱাকালি নিৰ্বাচনী সভাত আহি যি নিকৃষ্টতম সাম্প্ৰদায়িক বক্তব্য দিলে, গোৱালপাৰা ঐতিহাসিক গোৱালপাৰাখনক তেওঁ অপমান কৰি কৈছে যে গোৱালপাৰা হেনো দাড়ি টুপি আৰু পাইজামাৰ গোৱালপাৰা মানে বোলে এইবোৰ, আৰু কৈছে যে গোৱালপাৰাত বোলে গোৱালপাৰাৰ মানুহখিনিয়ে ৰাভা গাৰোৰ মাজত ৰাভা বড়োৰ মাজত সংঘৰ্ষ লগাব খুজিছে। গতিকে তেওঁ এগৰাকী অসমৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ পদবীত থাকি তেওঁ নিৰ্বাচন সভাত এনেকুৱা ধৰণৰ ঘৰ সাম্প্ৰদায়িক বক্তব্য দি আচলতে শান্তিপ্ৰিয় ঐতিহাসিক গোৱালপাৰাখনক তেওঁ বদনাম কৰিব খুজিছে। গোৱালপাৰাৰ যি ঐতিহ্য আছে ইয়াত তেওঁ সম্পূৰ্ণৰূপে অপমান কৰিছে। তেওঁ এগৰাকী বহিৰাগত মানুহ হৈ অসমত বিধায়ক হৈছে, অসমত মন্ত্ৰী হৈছে, কিন্তু তেওঁ অসমৰ বায়ু পানীৰ লগত আচলতে নিমজ্জিত হ'ব পৰা নাই। গোৱালপাৰা জিলাৰ যি ঐতিহাসিক গুৰুত্ব আছে, যি সাংস্কৃতিক গুৰুত্ব আছে, গোৱালপাৰা জিলাৰ যি অৰ্থনৈতিকভাৱে ভৌগোলিকভাৱে গোৱালপাৰা জিলাৰ যিখন সুনাম আছে, আচলতে তেওঁ গোৱালপাৰা জিলাখনক কোনো ধৰণৰ অধ্যয়ন কৰা নাই। তেওঁ কেৱল মাত্ৰ নিজৰ ৰাজনীতিক অভিসন্ধিৰ কাৰণে আহি এনেধৰণৰ ঘৃণনীয় মন্তব্য আগবঢ়াই গোৱালপাৰাৰ বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰিব খুজিছে। আৰু অশোক সিংগাল ডাঙৰীয়াৰ এই সাম্প্ৰদায়িক বক্তব্য আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাত গৰিহণা দিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাবী উত্থাপন কৰিছোঁ, তেওঁক শীঘ্ৰেই গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিব লাগে। লগতে অসমৰ মন্ত্ৰীসভাৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগে। আৰু গোৱালপাৰা জিলা আৰক্ষী আচলতে নিজাববীয়াকৈ গোৱালপাৰাৰ যি শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে তেওঁ মন্তব্য ৰাখিলে তাৰ বিৰুদ্ধে গোচৰ তৰিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। গৈছিলে 4টা সিট আছে এছেম্বলিৰ ইয়াত, যোৱাবাৰতো আমি এটাও সিট জিকা নাই ইয়াত। এইবাৰ ডিলিমিটেশ্যনৰ পিছত অন্তত 2টা সিট জিকিব পৰা আমাৰ হৈ গ'ল, আৰু এই 2টাতো আমি কোনো জীৱনতে নিজিকো। কি নাম? জলেশ্বৰ। এতিয়া জলেশ্বৰতো আমাক ভোট দিয়া মানুহ বহুত নাই, 8-10 হাজাৰ মানুহ আছে। এই কাৰণে নিজৰ ভেটিটো ধৰি ৰাখক, নহ'লে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গ'ল, জাতি কিয় হেৰাই গ'ল, মাটি কিয় হেৰাই গ'ল, এই উত্তৰটো আমি দিব লাগিব। আৰু এই যদি জাতি মাটি ভেটিটো যদি বচাব খোজে একগোট হ'ব লাগিব। ৰাভা বড়ো বাকী যিখিনি জনগোষ্ঠী মানুহ আছে চবে একগোট হৈ আমি এইটো ধৰি ৰাখিব লাগিব আৰু উন্নত ৰাভা চাং আমি বনাব লাগিব। এটা সময়ত গোৱালপাৰাৰ যিটো মান মৰ্যাদা আছিল, এই মান মৰ্যাদাটো আকৌ আমি ঘূৰাই অনাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি কাম কৰিব লাগিব, এই কথাটো ক'বলৈ। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুট মানে চিন্তাত পৰে। আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী দিছপুৰ দুধনৈ সব জাগাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকে কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম, আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। ঘটনা দুৰ্ঘটনা বহুত ঘটে, কিন্তু এটা কথা জানি থব, আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে, যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে, কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে, কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে, কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰোঁ, তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি থাকে।